নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আজি আকৌ আন এটা ভিডিঅ' লৈ পেলাই আহিছো আপোনালোকৰ মাজত। আজি ভিডিঅ'টো হ'ল গুগল ক্ৰমত যোনটো ব্ৰাউজাৰ এপ্লিকেশ্যন হয় গুগল ক্ৰমত ৱেব কণ্টেণ্টছ বিলাকত ডাৰ্ক মোড কেনেকৈ অন কৰিব, সিক্ৰেট টিপছ হয়। মই আপোনালোকক আজি কম। ভিডিঅ'টো আৰম্ভ নকৰাৰ আগত আপোনাক এটা কথা কওঁ, আপুনি যদি নতুনকৈ মোৰ ভিডিঅ'টো চাইছে আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া যোনবোৰ মই ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যন আপুনি সঠিকভাৱে সঠিক সময়ত পাই যায়। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। গুগল ক্ৰমত যোনবিলাক আপুনি ৱেবছাইট ব্ৰাউজ কৰে, সেইবিলাক ৱেবছাইটত ডাৰ্ক মোড অন নাথাকে। যোনটো ডিফল্ট ব্ৰাউজাৰ হয়, সেইটো ডিফল্ট ব্ৰাউজাৰে ডাৰ্ক মোডটো নিদিয়ে ৱেব কণ্টেণ্টছবিলাকত এপ্লাই কৰিবৰ কাৰণে। ঠিক আছে, এতিয়া মই আপোনাক দেখাই দিওঁ। এইটো দেখিছে মোৰ ডাৰ্ক থিম দিয়া নাই। এনেতো আপুনি গুগল ক্ৰমত এটা থিম অপশ্যন পাই যাব। ছেটিঙত গ'লে মানে দেখিছে এডভান্স এনেকৈ গ'লে মানে ইয়াতে গ'লে মানে এইটো পাই যাব থিমছ বুলি। কিন্তু এইটো অকল মানে এপটোৰ কাৰণে হয়, পেজবিলাকৰ কাৰণে নহয়। এইটো যে ডাৰ্কত যদি দি দিওঁ ডাৰ্ক হৈ যাব, কিন্তু পেজবিলাকৰ কাৰণে নহয়। চাব হা, মই দেখাই দিছোঁ। এতিয়া যেনেকৈ টেব এটা মোৰ যোনটো ব্লগ হয় তাৰ পেজখন মই খুলি পেলাই থৈ দিছোঁ, ৰিলোড কৰি দিছোঁ। চাব এইখন পেজখন এতিয়া মানে যোনখন ৱেব কণ্টেণ্টছ হয়, এইটো ৱেব কণ্টেণ্টবিলাক ব্লেক হৈ নাযায়, ডাৰ্ক মোড হৈ নাযায়। অকল আপোনাৰ ব্ৰাউজাৰটোহে ব্লেক হয়। দেখিছে এইখন ব্লেক হৈ গৈছে। আৰু এইবিলাক যোনখন ৱেব কণ্টেণ্টছ হয় সেইবিলাক ব্লেক মানে ডাৰ্ক হৈ নাযায়। গতিকে সেই মোডটো অন কৰিবলৈ কাৰণে আপুনি কি কৰিব, আজি মই এই ভিডিঅ'টোত ক'ম। আপুনি ভিডিঅ'টো চাই থাকক। প্ৰথমতে আপুনি কি কৰিব, আপুনি আপোনাৰ গুগল ক্ৰমটো অ'পেন কৰি পেলাই চাৰ্চ ইঞ্জিনডালৰ বাৰডাল ওলাই ল'ব। ইয়াতে আপুনি চাৰ্চ কৰিব লাগিব। চাই লওক মই কি চাৰ্চ কৰিছোঁ। ক্ৰম বুলি লিখি পেলাই / দি পেলাই FLAGS ফ্লেক্স বুলি টাইপ কৰিব। ঠিক আছে, টাইপ কৰি পেলাই যোনটো চাৰ্চ এৰ' আছে ইয়াত টিপি দিব। টিপি দিয়া মাত্ৰক এনেকৈ ওলাই যাব। দেখিছে, একো নকৰিব বেলেগ। মই যোনটো কৈছোঁ আপোনালোকক সেইটোৱে কৰিব, বেলেগ একো নকৰিব। বেলেগ কৰি পেলাই মানে ব্ৰাউজাৰটো মানে কাষ্টমাইজ কৰি নল'ব, আপোনালোকৰ বাবে অসুবিধাও হ'ব পাৰে। একচুৱেলি কাষ্টমাইজ নহয়, এইটো মানে উল্টা পুল্টাও হৈ যাব পাৰে। ঠিক আছে, সেইটো কাৰণে আপুনি যি টি নকৰিব। মই যেনেকৈ দেখাইছোঁ তেনেকৈ কৰি থাকক। প্ৰথমতে আপুনি ইয়াত চাৰ্চ কৰিব। প্ৰথম যোনটো চাৰ্চ ফ্লেক্স বুলি ওলাই গৈছে তাত চাৰ্চ কৰিব ফ'ৰ্চ ডাৰ্ক মোড। তলত ওলাই গৈছে, দেখিছেনে? আধা চাৰ্চ কৰি দিয়া লগালগ ফৰ ৱেব কণ্টেণ্টছ। ৰ'ব, ভিডিঅ'টো চাই লওক। প্ৰথম গোটেই ভিডিঅ'টো চাই লওক, তাৰপিছতে আপুনি কৰিব। এতিয়াই গৈ পেলাই ভিডিঅ'টো ক্ল'জ কৰি পেলাই ডাইৰেক্ট একদম কৰিব নাযাব। ঠিক আছে, এনেকৈ চাৰ্চ কৰি দিয়া লগালগ যেতিয়া ওলাব নহয়, ওলাই যোৱাৰ পিছত আপুনি এইটোত ক্লিক কৰি দিব। এনেকৈ পেলাই ক্লিক কৰি দিয়া লগালগ ইয়াত যোনটো ডিফল্ট বুলি আছে, ডিফল্টত এনেকৈ টাচ কৰি পেলাই বেলেগ একো নকৰিব। বেলেগ ধেৰ অপশ্যন পাব, আপুনি অকল এনেবল কৰিব। এনেবল কৰি পেলাই তলত দেখাইছে এইটো ৰিলঞ্চ বুলি ব্ৰাউজাৰটো, আপুনি ৰিলঞ্চ কৰি দিব। অফ হৈ যাব, আকৌ নিজে নিজে লঞ্চ হৈ যাব। ঠিক আছে, এতিয়া আপুনি এইটো চাওক। মোৰ এইটো ব্লগৰ পেজ হয়। এতিয়া দেখিছে এখন ব্লেক হৈ গ'ল। চাওক, মই যাৰ অট'মেটিক ৰিলোড হৈ গ'ল, ব্লেকত আহি গ'ল। দেখিছে আপুনি? এতিয়া যিকোনো পেজ আপুনি লোড দিয়ে, চব পেজ আপুনি ৱেব কণ্টেণ্টছ যোনবিলাক আছে সেইবিলাক আপুনি ব্লেকতে পাব। আনকি আপুনি ইউটিউবত যদি দিয়ে, ইউটিউবটো যদি ইয়াত অ'পেন হয় তেতিয়া আপুনি ব্লেকতে আহিব। ঠিক আছে, যিকোনো এভৰিথিং যিমান ৱেব কণ্টেণ্টছ আছে, যিমান অফিচিয়েল আনঅফিচিয়েল যিমান আছে, চব আপুনি ডাৰ্ক মোডত পাই যাব। গতিকে এনেকৈ আপুনি ডাৰ্ক মোডটো অন কৰিব পাৰিব। মোৰ যিহেতু আজি ডাটা অলপ কম আছে, গতিকে স্পীডটো শ্ল' হৈ গৈছে, বেয়া নাপাব আপোনালোকে। মই আপোনালোকক দেখালোঁ এনেকৈ পেলাই। এইটো মোৰ ব্লগ হয়, আপুনি চাব পাৰে। ঠিক আছে, এইটো ব্লেক হৈ যাব। আৰু বেলেগ এটা মই অ'পেন কৰি পেলাই দেখাই দিছোঁ আপোনাক। এইটো পেজকে অ'পেন কৰি লওঁ। দেখিছেনে? ব্লেকত ওলাইছে, চব ব্লেক হৈ গৈছে। দেখিছে? গতিকে এইটো ডাৰ্ক মোডটো এনেকৈ অন কৰিব। আপুনি আকৌ যদি বোলে এইখন ক্ল'জ কৰি দিওঁ, এতিয়া আকৌ থাকিব নাথাকে? থাকিব, ডেফিনেটলি থাকিব। এইটো ডাৰ্ক মোডতে আপুনি যদি অন কৰি থাকে। এতিয়া আপুনি যদি এইখন পেজখন ওলাই পেলাই ছেটিঙত যায়, ছেটিঙত গৈ পেলাই যদি থিমত যায়, থিমত গৈ পেলাই যদি এইটো অন কৰি দিয়ে, তেতিয়াও এইটো
ডাৰ্ক মোডতে আছে দেখিছেনে আপোনাৰ এপৰ যোনটো থিম আছে ডাৰ্ক মোড হেতু মানে লাইটত দি দিলো কিন্তু ওয়েব কন্টেন্টছ বিলাক ব্ল্যাকতে আহিব আকৌ আপুনি যদি এটো হোৱাইট কৰিব বিচাৰে বা ডিফল্ট কৰিব বিচাৰে তেতিয়া আপুনি কি কৰিব আকৌ সাৰ্চ কৰিব ইয়াতে ব্ল্যাক সার্চ কৰি দিব সার্চ কৰি দিয়া লগে লগে আকৌ আপুনি এটো দেখিছেন ব্ল্যাকত আহিছে আকৌ প্ৰথমতে আপোনাক দেখাই দিব আপুনি কোনটো এনেবল কৰি প্লে থৈ দিছে এজনটো এনেবল আছে এটো যদি ডিফল্ট কৰি দিয়ে তে এটো আকৌ ৰিলঞ্চ কৰি দিব আপোনাৰ এটো এগেইন এটো মোডত আহি যাব সব এই দেখিছে যিকোনো আপুনি এটা ওয়েব কন্টেন্টছ এটা এটোৱে হোক জিয়ে হোক হোয়াইট মানে হোয়াইট লাইটত আহি যাব সব লাইটত আহি গল গতিকে এজো সিক্ৰেট টিপস হয় আপোনাক কলো এনেকে কৰিব আপুনি ডাৰ্ক মোডটো যদি আপুনি ভাল পায় ইউজ কৰিবলৈ কাৰণে আজিলে ভিডিওটো ইমানে যদি ভিডিওটো চাই পেলাই ভাল লাগিলে লাইক কৰিব না পাৰিব কমেন্ট এটা দি দিব ধুনিয়াকে লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব না পাৰিব কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া যোনবোৰ মই ভিডিও দি থাকো তাৰ নটিফিকেশন আপুনি সঠিকভাৱে সঠিক সময়ত পাই যায় আজিলে ভিডিওটো ইমানে ধন্যবাদ